ঐ এইটো অফিচৰ ইম্পৰ্টেণ্ট ফোন কিয় কাটি দিলি অফিচটো ইণ্টাৰপেন আমি মানে ইণ্টাৰপেন নহয় পইচা দিব নোৱাৰো কাৰণ এই মানে কথাবিলাক কিয় বুজি নাপাওঁ চা তোৰ ঘৰ ক'ত তোৰ ঘৰত কোন কোন আছে মই কেনেকে জানিম বাৰু তুমি মানে একোৱে নাজানিছা ধেৎ চাল্লা ঐ তই আজিকালি কি কথাই প্ৰতি এডাল ঢেত চালা বুলি ভাজি থাক কি মানে হেই তোৰ লগত কোনে লেচা মায় মোৰ পৰিয়ালৰ মানুহ এটা চিনি নাপাওঁ তাৰপিছত মোৰ লগত ৰিলেশ্যন ৰাখিছ তাৰ ভাজ চাচোন ঢেত চালা মোৰ পৰিয়ালৰ মানুহ কি তই এটাও চিনি নাপাওঁ তোৰ পৰিয়ালৰ মানুহ তইয়ে চিনি নাপা আৰু মই কেনেকে পাম মোৰ কথা বাদ দে তই কি মোৰ পৰিয়ালৰ মানুহ এটাও চিনি নাপাওঁ ধেৎ চাল্লা কি ঠেট চাল্লা তোৰ পৰিয়ালৰ মানুহ তইয়ে চিনি নাপা আৰু মই পাম মোৰ কথাটো বাদ দে তইতো মোক চিনি পাওঁ পাওঁ বহুত বছৰ আগৰ পৰা পাওঁ মোৰ পৰিয়ালৰ মানুহ নাপাওঁ ধেৎ চাল্লা কি ঠেট চাল্লা চাল্লা কৰি থাকা মোক পাগল কৰিব খুজিছা নেকি নিজেতো পাগলে বেয়া পৰিয়াল এটা চলি চালো ধেৎ চাল্লা